হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আৰু নতুন ব্লগ এটাত আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এই ৰাতিপুৱাই লৈছোঁ মই পানী খাব, আৰু এইফালে মই গৰম পানী ঠাণ্ডা পানী মিহলি কৰি খালোঁ। আৰু এইফালে মিনিও আহিলে কিটচেনলৈ, দুয়োজনী এতিয়া চাহ বনাওঁ। আৰু ৰাতিপুৱা দুটা ৰঙা চাহ খায়। আৰু ব্ৰেকফাষ্টত আমি বিশেষকৈ ৰুটিয়ে খাওঁ, ৰুটি ভাজি তেনেকৈ খাওঁ। আৰু ৰাতিপুৱা আমাৰ ভাত খোৱা নহয়, এইটো আমাৰ আগৰ পৰা ৰুটিন। ৰাতিপুৱা আমি ৰুটি খাওঁ, আৰু কেতিয়াবা তেনেকৈ চাউলৰ পিঠাও খোৱা হয়, কিন্তু আজি ৰুটি বনাব লৈছোঁ। আৰু দেউতাই এঠাইলৈ যোৱা বুলি কোৱাৰ কাৰণে আৰু সোনকালে বনাবলগীয়া হ'ল। আৰু এইফালে মই তিয়াই থৈছিলোঁ ৰাতিয়ে কাঠবাদাম, আৰু ৰাতিপুৱা 5টামান কাঠবাদাম খাওঁ, আৰু নাখালে ভালো নালাগে, এতিয়া অভ্যাস হৈ গৈছে এইটো। আৰু এই বাকলিকেইটা গুচাই ল'বলৈ বৰ টান পাওঁ, কিন্তু উপায় নাই, খাব লাগিব। লগতে কেইটামান কিচমিচো ধুই লওঁ মই, আৰু খাওঁ, প্ৰায়ে খাওঁ, সপ্তাহটোত মিছ নকৰোঁ। আৰু এইফালে মই ৰুটিকেইখন পুৰি আছোঁ, মিনি বাকীবোৰ কাম কৰি আছে, এনেকৈ কামখিনি দুয়োজনী মিলাই কৰিছোঁ। আৰু ৰ'দ নাই বাবে মই ভিতৰতে কাপোৰবোৰ মিলাই আছোঁ। আৰু এইবোৰ যোৱাকালিৰে কাপোৰ, ভাবিছোঁ অকণমান বতাহ লাগিলে কাপোৰখিনি অকণমান শুকাব, সেইবাবে মই ভিতৰতে তাঁৰতে কাপোৰখিনি মেলিব দিলোঁ। আৰু এইফালে মিনিক ভিডিঅ' কৰিবলৈ দিছিলোঁ, কিন্তু ভিডিঅ'টো কোনফালে কৰি আছে তাইহে জানে। আৰু এইফালে বেটাই এখন ফেন লৈ আহিছে খুৰীহঁতৰ পৰা, আনি সেইখনকলৈ ব্যস্ত হৈ আছে। কিবা এটা মেচিনাৰী বস্তু পালে হ'ল, আৰু তাৰ যে সেইটোৱে আৰু কাম, খুব ব্যস্ততাৰে খেলি থাকে। খেলক, ভালেই হৈছে, এনেকৈ ব্যস্ত হৈ আছে। আৰু সি খুব ভাল পায় এনেকৈ। আৰু আমি আবেলি ঠিক 4টামান বজাত ভাবিলোঁ দুটামান ৰীল বনাওঁ, তেনেকৈ সাজি কাচি দুয়োজনী ওলালোঁ, কিন্তু এটাও ৰীল বনাব নোৱাৰিলোঁ। আৰু ৰীল বনোৱাত মই খুব বেয়া, তেনেকৈ এটাও ৰীল বনাব নোৱাৰিলোঁ। তাৰপিছত আৰু এনেকৈ পাৰ হ'ল সময়খিনি। আৰু পেহী আহিছিলে, পেহী আহি মিনিকে অকণমান তেল মালিচ কৰি দিছে মূৰটো, এনেকৈ মাজে মাজে আহি পেহী বাৰু চুলিখিনি ঠিক ঠাক কৰি দিয়ে, তেল লগাই দিয়ে, ভাল লাগে। আৰু এইফালে আবেলি চাহ বনালে পেহী আৰু মিনি মিলগ হৈ, আৰু পেহী বনালে জালমুড়ি। পেহী খুব ধুনীয়াকৈ জালমুড়ি বনায়, ইয়াতে চব দিছে, আদা দিছে, পিঁয়াজ দিছে, বহুত কিবা কিবি দিয়ে, পেহী জানে। আৰু খুব ধুনীয়া হৈছে, মিক্সাৰ দিছে। এতিয়া আমি আটাই বহি চাহ খাই আছোঁ, বৰষুণৰ বতৰ, আটাই বহি চাহ খোৱাৰ মজাটোৱে বেলেগ। গতিকে আজিলৈ ব্লগটো ইয়াতে শেষ কৰিছোঁ, নেক্সট ব্লগত লগ পাম। টেক কেয়াৰ, বাই বাই, লাভ ইউ অল।